তুই কিয় আহিলি অফিচ ক্ষতি কৰি বন্ধৰ দিনত আহিব পা এ নাই খবৰ পালোঁ তোৰ বেমাৰ হৈ আছে বোলে তাই সেইকাৰণে আহি পেলাম আৰু মই কাই ক'লা বেমাৰ বুলি আজি 3 দিন ধৰি উজ্জ্বলে ফোন কৰি কৈ আছে মোক তোৰ বোলে বেমাৰ হৈ আছে এই সি এনেই মিছা কথা কয় মোৰ এই নাকেদি অলপ তেজ ওলাইছিল সিদিনা ভাল পাইছোঁ এইটো আৰু ডাঙৰ কথা নহয় না ঠিক আছে পিছে এতিয়া তোৰ বেমাৰ হৈছে গম পালোঁ ডাক্তৰকেইটা দেখাইছে নে তই সেই সাধাৰণ বেমাৰটো কি ডাক্তৰক দেখাবি বাদ দি নিজে নিজে ভাল হ'ব পিছে সৰুৰ পৰা আকৌ ডাঙৰ হৈ যাব বেমাৰটো আজিকালি দেখা নাই টিভিত দিয়ে থাকে বেমাৰ ষ্টাৰ্টিঙতে দেখাব লাগে নহ'লে তাৰমানে বেলেগ বেমাৰ হ'ব গম পাইছানে নাই তই দেখা ল'বি ৰাখে হৰি মাৰে কাই বাবা এই জীৱনটো দুদিনীয়া কেতিয়া কি ঠিক কেতিয়া কাই মৰে কাইতো নাজানে কালি বুজি কি কৰা হ'ব পাহা তহঁতে হা ঘৰত নাথা ক'ত ফুৰা অ' আইতা বহ ভাল না খবৰ অঁ ভাল দে কি কৰা হয় মোটামুটি এনেকৈ পলাই ফুৰিব নাথা হা ঘৰত নাথা দুটা কলো ফুৰা কেনে আমাৰ লোকৰ হা মোটামুটি ফুৰি ফুৰা কিষাণ বাই পেলাই কল খুৱাম বুলি কৈ আছা হা মোটামুটি এইখিনি পৰক বুলি কলো নাই একো নাই ক'ত ফুৰিব ৰাখছা হা আজি তোক কল খুৱামে মই বুজছা আজি কল খুৱামে পাছত খাম দে আজি নোখোৱালেও হ'ব দে মোক মই যাওঁ তই ভালকৈ থাক দে ক'কনে যাবি মই যাওঁ ঘৰত দে কওকচোন ক'ত গ'লো তই যে একেলাই আহিলি আজি সিক মই ফোন কৰিলোঁ ৰাতিপুৱা ক'লোঁ এতিয়াও ক'লোঁ কি কৈছি সি বাগানতে আছে বোলে বাগানত আছে সি গৈ হেৰি বিৰাট দেখোন লেকচাৰ মাৰলা কিবা বোলে বন্ধনৰ লোন ল'বাই বোলে লাগব সেইদিনা সিয়াৰ কথাটো শুনি মই ঘৰত ক'লোঁ মাইক হ'ব বুলি কৈছি এতিয়া তই কৈছা না ঘৰত মই কৈছোঁ কিন্তু কি কৈছি 10 দিনমানৰ টাইম লাগব বোলে 10 দিনমান লাগব কিয় কৈছি বোলে দে আমি আকৌ কৈছি ফোন কৰিছিল নেকি মই ৰাতিপুৱা কৈছিলোঁ দে বাৰু তোৰোতো হ'ব মোৰো হ'ব বুলিয়ে কৈছি সিয়াৰোতো হৈছিয়ে হ'লি এতিয়া এনেকৈ বহি থাকলিতো নহয় ৰুমটো চাব যাব লাগিছিল এতিয়া পইচা পালেতো নহ'ব ৰুমটোও পাব লাগিব তাকেতো হয় না এতিয়া কেতিয়া যা যাওঁ আজিয়ে যাওঁ তই আগতে কাম কৰোঁ এটা মোৰ লগৰ চলিৰ তাৰমানে এই মিৰ্জাত তাৰে বোলে সিয়াৰ লগৰ কোনোবাই বোলে ৰুম চুম ভাড়াত দে বোলে সিয়াক ফোনটো কৰি লওঁ নেকি মই ফোন কৰি কিনে যাওঁ কৰ নহ'লে সি মানে দিবা পাৰে আৰু মই ফোনটো কৰি লওঁ দে কৰি লৈছোঁ অঁ কৰণ ক'ত আছা তই ঘৰত আছা ন তই এটা কাম কৰ তই 2 মিনিট থাকচোন ঘৰত আমি যাই আছোঁ হেৰি সেইদিনা যে কথাটো আলোচনা কৰিছিলোঁ তোৰ লগত অঁ দে যাই আছোঁ দে হা আলোচনা কৰি আছোঁ কথাটো দে ঘৰত থাক ঐ সি ঘৰত আছে বোলে দেৰি নকৰোঁ জানো আইতা গেল নেকি এই আইতাটোই সদায় কল খোৱাৰ কথা কয় মোক বহু দিনৰ পৰা কৈ আছে কল খাম বুলি মোৰ লগত 1 টকাও নাই যেতিয়া পইচা থাকে তেতিয়া পাহৰি যাওঁ আৰু আজি 1 টকাও নাই পইচা এতিয়া বেয়া লাগে ইমান আশা কৰি কয় বুঢ়া মানুহ খুৱাব পাৰিলে মোৰো ভাল লাগে এই ভাবছোঁ কি কৰোঁ কি কৰিলে ভাল হয় তই ইমানকৈ টেনশ্যন লৈছা যোৱাকালি মোৰ চেলাৰী আহিছে নহয় 50 টকা ল আইতাক কল আনি খোৱা দেই নালগে তই আজি পইচা দিবি মই মালভক কল খুৱাম মোৰো এটা সন্মানৰ কথা আছে না নাই আজি মই যিকোনো উপায়ে যে মই নিজে ইনকাম কৰি কেনে আইতাতক কল কিনি দিম মই একদম পুৰা ভাবি লৈছোঁ আজি যিকোনো উপায়ে মই আজি নিজৰ পইচা দি আইতাতক মই কল কিনি দিম আবে ৰ ক'ত যা তই তোৰ ৰিয়েলত আছা চিনেমাততো নাই চিনেমাত বহুত কিবা কিবি হৈ যায় ৰিয়েলততো নহয় মই কি কৰা পিছা মই একদম বুজি পোৱা নাই ভাবিম ক'ত যাবি এতিয়া হ'ব ৰাখছোঁ তোৰ
ভিডিঅ'টো দিছোঁ চাই ল'বি ইউটিউবত ইউনিক গুৰু মাৰবি ভিডিঅ'ত যাবি তোৰ ভিডিঅ'টো এ টেলেণ্টেড বয় বুলি আছে তই চাই ল'বি হ'ব দে কচোন ক সেইদিনা যে আলোচনা কৰিলোঁ কথাটো এই ৰুমটোৰ কাৰণে এতিয়া তোৰ যে ইন্দ্ৰ নামৰ চলি যে লগ থকা বুলি ক'লি তোৰ পাৰিব নাই ৰুম দিবা পাৰিম বুলি কৈছে আঁতৰ ৰুমচোন দি থাকে থাকিব লাগে আঁতৰ ৰুম কিবা হ'লে আমাক লাগিছিলোঁ এটা ৰুম সুধিব লাগিব যেন ফোন চোন কৰি কিনে বা ঘৰত যায় এনেকৈ মিলাই পেলাই কিবা এটা কৰিব লাগিব ফোন কৰি নদেলা চাওঁচোন ফোন কৰচোন হেল্ল' ইন্দ্ৰ সেইদিনা যে কৈছিলোঁ তোক এই ল'ৰা দুটাৰ কথা দুটা মোৰ তাত আহিছোঁ ৰুমৰ কাৰণে কিবা দে হ'ব দে নহ'লে যাই পেলাই কথা পাতি আছোঁ হ'ব তই ঘৰতে আছা দে নহ'লে যাই আছোঁ দে আছে ঘৰত আছে কথাটো আলোচনা কৰিলোঁ কচোন কি কথা বা ই কৰনে ক'লা দাদাহঁতৰ বোলে ৰুম দে আমিও মানে এখন দোকানৰ মাথা মাৰি আছিলোঁ আচ্ছা সেইকাৰণে আহিলোঁ আৰু আলোচনা কৰিব দাদাই যদি পাৰে এটা ৰুম দি নহ'লে আমাৰ ৰুমটো বৰ্তমান নাই এতিয়াতো অলৰেডি বুকিং হৈ গৈছে আৰু সিহঁতে এডভান্সো দি গৈছে তো সিহঁতকো মই মানা কৰিব এতিয়াতো নোৱাৰোঁ না তোমালোকে বুজি পাইছাই তোমালোকে যদি 2 মাহমান আগতে আহিলা হয় তেতিয়াহ'লে মই কিবা এটা মানে চিন্তা কৰিব পাৰিলোঁ হয় কিন্তু এতিয়া বৰ্তমানতো নাই এতিয়া আছে যদি দাদা কিবা কৰি দিয়ক আৰু দিয়ক আৰু কিবা মিলাই নাই ৰুম বৰ্তমান মোৰ তাত নাই অলৰেডি হৈয়ে গৈছে এইখিনি বুকিং এতিয়া কৰণেও জানে মোক মিছা কথাটো মই নকওঁ তোমালোকক এতিয়া চিন্তা এটা কৰিছোঁ ময়ো নকৰা নহয় আমাৰ লগৰ ল'ৰাৰে মানে তাতে ছাইডত ৰুম আছে হা কিন্তু তাতে বাজেটটো অলপ বেছি হ'ব প্ৰায় 5 লাখমান ল'ব এতিয়া তোমালোকে যদি পাৰা যোগাযোগ কৰি চাব পাৰা আৰু 5 লাখ বেছি হ'ব বহুত বেছি দাদা হেৰি আমাৰো মানে বাজেটটো অলপ কম হ'লে আমি তেতিয়া অলপ আলোচনা কৰি কৰণক কৈ দিম যদি বাজেট মিলাব যদি বাজেটটো মিলে আমাৰ তেতিয়া আপোনাক কণ্টেক্ট কৰিম দিয়ক ঠিক আছে তোমালোকৰ যদি বাজেটটো যদি মিলে তেতিয়াহ'লে মোৰ লগত যোগাযোগ ৰাখিবা আৰু কৰণৰ মইতো দোকানতে থাকোঁ কৰণৰ লগত আহিলে হ'ল তোমালোকে ভাবি চোৱা এতিয়া নহ'লে আহোঁ দিয়ক দাদা যদি হয় নহয় আপোনাক জনাম দিয়ক খবৰ ঠিক আছে তোমালোকে ভাবি চোৱা ঠিক আছে জানো দাদা ভাল হৈছে হা প্ৰতিদিন প্ৰতিনিশাৰে কি সপোনে বিচাৰি ফুৰিছে তোমাৰ গুৰুৱে চন্দ্ৰমা
আইতা অ' কল আনছো কি আনছা অ' মই এনাই কৈছোঁ কি আনছা কল আনলো খাম বুলি কৈছিলি সেইকাৰণে আনলো অ' বা কি আনছা তোৰ কলকাতা এনে খাবি দে তই ভগৱানে ভালে ৰাখক দিয়া খাবি যা তই মোৰ নালাগে দে তই খাবি মই খাইছো দে ভগৱানে ইচ্ছাৰে ভালে ৰাখক দিয়া দে দে মই যাওঁ অঁ দে আহিম দে মই পিছত